নমস্কাৰ, মই মনজিত দাস। মই আমাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ ইউটিউব চেনেলটোৰ নাম হৈছে আছামিজ ফ্ৰেণ্ডশ্বিপ পেজ। আৰু এই পেজটোত মই আজি পোনপ্ৰথমবাৰৰ বাবে লাইভত আহিছোঁ। আৰু আমাৰ পেজটোত আপোনালোকে চাবলৈ পাব ফানি ভিডিঅ', কমেডি ভিডিঅ' আৰু বন্ধুত্বৰ যি চিনাকিৰ ইণ্টাৰভিউ, সেই ইণ্টাৰভিউ আপোনালোকে চাবলৈ পাব। আৰু লগতে চাবলৈ পাব আমাৰ অসমত যিবিলাক ঘটনা ঘটি আছে, জ্বলন্ত সমস্যা সমাক লৈ আমাৰ যি বিতৰ্ক হৈ থাকে, সেই বিতৰ্কবিলাকৰ লৈ আমি আমাৰ চেনেলৰ পৰা আমি ভাষ্য আমি আপোনালোকক দেখুৱাই থাকিম। আৰু আমাৰ ভাষ্যবিলাক যদি আপোনালোকে ভাল পায়, তেতিয়াহ'লে আপোনালোকে এই সদ উপদেশবোৰ ৰাখিবলৈ চেষ্টা কৰিব। আৰু যদি আপোনালোকে কিছু ভাষ্য আপোনালোকে বেয়া পায়, সেইবোৰ আপোনালোকে মনৰ পৰা আপোনালোকে উৰাই দিব। আৰু আপোনালোকৰো কিছু ভাষ্য কিছুমান থাকিলে, আপোনালোকেও ভাল ভাষ্য থাকিলে আপোনালোকেও আমাক কমেণ্টৰ যোগেদি আপোনালোকে জনাব পাৰিব। তেতিয়াহে আমিও দুই এটা শব্দ বা দুই এটা আমি সদুপদেশ আমিও জানিবলৈ পালে আমিও দুই এটা শব্দ শিকা হ'ব। তো ফ্ৰেণ্ডছ, আপোনালোকে আমি আশা ৰাখিলোঁ, আপোনালোককো আশা ৰাখিলোঁ আমি, যাতে আপোনালোকেও আমাক ভাল ভাল কমেণ্ট কৰি থাকে। তো গেছ, মইতো মোৰ পৰিচয় ইতিমধ্যে দিলোঁৱেই। মই মনজিত দাস। মই বৰ্তমান ছিংগেলে আছোঁ। এতিয়ালৈকে কোনো ধৰণৰ বাকী হেৰিত চলা নাই, গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড এতিয়ালৈকে বৰ্তমান কোনো ধৰণৰ নাই। আৰু যদি মোৰ ইউটিউব চেনেলটো চাই যদি কোনোৱে যদি সোধে যে মনজিত দা, তোমাৰ গাৰ্লফ্ৰেণ্ড আছেনে নাই, তো অমুক আছেনে নাই, তো অমুক কৰিছেনে নাই, চ' নানা ধৰণৰ প্ৰশ্নৰ মোৰ কুৱেশ্যন সন্মুখীন হ'ব লগা হ'ব পাৰে। তো মই সেইকাৰণে আগতীয়াকৈ কৈছোঁ যে মই ছিংগেল হয়। আৰু কোনোৱে যদি মোক এই ইউটিউব চেনেলটো চাই পেলাই যদি ট্ৰাই কৰে, তেতিয়াহ'লে ময়ো নিশ্চয়, যদি মোৰ যদি ভাল লাগে বা মোৰ যদি লাইকৰ হয়, আমাক যদি বুজি পোৱা হয়, তো ময়ো ছিংগেলৰ ঠাইত ফিংগেল কৰিবলৈ ৰেডি থাকিম। আৰু মোৰ কোনো ধৰণৰ জব চব কৰা নাই। মই জব মই বিচাৰি আছোঁ, পালে নিশ্চয় কৰিম। আৰু চৰকাৰী জবটো আৰু আমাৰ ভাগ্যতনো ক'ত আছে, আমি ট্ৰাই কৰি আছোঁ। পূৰ্বৰ চৰকাৰৰ দিনতো আমি, কংগ্ৰেছ চৰকাৰৰ দিনতো আমি ট্ৰাই কৰি আছোঁ, কোনো ধৰণৰ নহ'ল। চব আশা দিয়ে আমাক, নিবনুৱাখিনিক আশা দিয়ে আমাক, খালি আমি আশাৰে বন্দী হৈ থাকিব লাগিব। আৰু এই চৰকাৰখনৰ দিনতো আমি এতিয়ালৈকে আমি ট্ৰাই কৰি আছোঁ, এপ্লাই কৰি আছোঁ কিছু। চাওঁ এই চৰকাৰখনেনো নিবনুৱা কিমান সংস্থাপন দিব পাৰে, সেইবিলাক আমি চাই আছোঁ। আৰু বিশেষ মই ক'ব খোজা নাই, যিহেতু আজি প্ৰথম মই লাইভত আহিছোঁ। গতিকে আপোনালোকেও আপোনালোকৰ বক্তব্যবিলাক মই পাম বুলি মই আশা ৰাখিছোঁ। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'বিলাক চাই ভাল পায়, তেতিয়াহ'লে আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে ছাইডত থকা বেলকন আইকনটো লাহেকৈ টিপিবলৈ নাপাহৰিব। কিয়নো আপোনালোকেও আমাৰ ভিডিঅ'বিলাক আপোনালোকৰ মোবাইলৰ স্ক্ৰীণত পোনপ্ৰথমে পোনপ্ৰথমে যাই পাব আপোনালোকৰ মোবাইলত, যদিহে আপোনালোকে ছাবস্ক্ৰাইব কৰে। তো ফ্ৰেণ্ডছ, আশা থাকিল আজি আৰু বিশেষ তেনেকুৱা ধৰণৰ ক'ব লগা নাই। যদি আপোনালোকৰ কিবা ক'বলৈ থাকে, কিবা আপোনালোকে এই চেনেলটোৰ দ্বাৰা জানিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে কমেণ্টৰ যোগেদি কওক। আপোনালোকে কিবা যদি কাৰোবাৰ ইণ্টাৰভিউলৈকে আপোনালোকে মাতে, মই নিশ্চয় যাম। আৰু ধৰ কিছুমান আমাৰ ধৰণৰ নিউজ যদি আপোনালোকে পায় বা বিতৰ্কৰ যদি হয়, সেই বিতৰ্ক আপোনালোকে আমাক শ্বেয়াৰ কৰক। আমি তাৰ ভাষ্য বা তাৰ মন্তব্য আমিও দিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে এই মন্তব্যবিলাক যদি আপোনালোকে ভাল পায়, তেতিয়া ফ'ল' কৰিব। আৰু যদি বেয়া পায়, তেতিয়াহ'লে আপোনালোকে মনৰ পৰা এৰি দিব। মই ইতিমধ্যে কৈয়ে দিছোঁ সকলোখিনি কথা। গতিকে তো গেছ, আজিলৈ ইমানে। আৰু পিছত আমি লগ পাই থাকিম, নহয় জানো? তো ইমানে আজি, বাই বাই ফ্ৰেণ্ডছ।